হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ ঐতিহ্য ক্ষেত্ৰসমূহৰ কিছু জানিবলগীয়া কথা, যিবোৰ সকলো কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থাকে। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। আহকচোন চাওঁ। Karanghar, also known as the Gargaon Palace, is located in Gargaon, Sivsagar district of Assam. During the reign of the Ahom king Sargadev Rajeshwar Singha built the Karanghar in 1751 AD. কাৰেংঘৰক গড়গাঁও প্ৰসাদ নামেৰেও জনা যায়। ই অসমৰ শিৱসাগৰ জিলাৰ গড়গাঁও নামৰ ঠাইত অৱস্থিত। আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বৰ কালত এই কাৰেংঘৰ 1751 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। গোলাঘৰ The Golaghar is a historical monument located in Jaisagar, Sivsagar district of Assam. It was built during the reign of Sargodeo Rudra Singha in 1704 AD. It is an ammunition storehouse used by the Ahoms. It displays various weapons, arms, processes of making gunpowder. গোলাঘৰ হৈছে ঐতিহাসিক কীৰ্তিস্তম্ভ। অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰত এই গোলাঘৰ অৱস্থিত। 1704 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত এই গোলাঘৰ নিৰ্মাণ কৰোৱা হৈছিল। এই গোলাঘৰতে আহোমসকলৰ যুদ্ধত ব্যৱহৃত হোৱা বিভিন্ন ধৰণৰ গুলী বাৰুদ, অস্ত্ৰ শস্ত্ৰ আদিসমূহ সংৰক্ষণ কৰাৰ লগতে তৈয়াৰ কৰা হৈছিল। Talatal Ghar The Talatal Ghar is located in Rangpur, Sivsagar district of Assam. It was made during the reign of Sargodeo Rajeshwar Singha in 1765 AD. The Talatal Ghar is place which was initially built as an army base. It houses 2 sacred tunnels and 3 floors below ground level. One about 3 kilometers inland connected the Talatal Ghar to the Dikho River, while the other 16 kilometers long led to the Gargaon Palace and was used as an escape route in case of an enemy attack. তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত। 1765 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বৰ কালত এই তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল। এই তলাতল ঘৰ প্ৰধানতঃ আহোম সেনাসকলৰ সেনা ছাউনী আছিল। এই ঘৰটোৰ 2টা গোপন সুৰংগ পথ আছিল। লগতে ঘৰটোৰ মাটিৰ তললৈ 3 মহলা বিস্তৃত আছিল। আৰু এই 2 সুৰংগ পথৰ তাৰে এটা 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো দিখৌ নদীলৈকে সংযোগ আছিল আৰু 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি পথ গড়গাঁও প্ৰসাদলৈকে সংযোগ আছিল। এই 2টা সুৰংগ বিশেষকৈ সেনাসকলে শত্ৰুৰ পৰা ৰক্ষা পাবলৈ পলায়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। Ranghar The Ranghar means house of entertainment. It is a 2-storied building which once served as the royal sports pavilion where Ahom kings and nobles were spectators at games like buffalo fights and other sports at Rupohi Pathar. The building was first constructed during the reign of Sargodeo Rudra Singha with bamboo and wood. It was later rebuilt with brick by Sargodeo Pramata Singha in 1746 AD. The Ahoms used special thin-backed bricks, did not use cement but a paste of bora rice and eggs, matima and a fish named borali mach in Assamese were used. They also made use of powdered mixed lime and bricks to cover the surface of the inner walls. It is said that these layers of powder used to keep the inside of the Ranghar cool. ৰংঘৰ মানে হৈছে এক মনোৰঞ্জনৰ ঘৰ। এই ঘৰটো 2 মহলীয়া অট্টালিকা, যিটো এসময়ত ৰাজকীয় ক্ৰীড়া পেভিলিয়ন হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াত আহোম স্বৰ্গদেউ আৰু ৰাজপৰিয়ালৰ লোকসকলে ৰূপহী পথাৰত মহৰ যুঁজ আৰু অন্যান্য খেলসমূহ উপভোগ কৰিছিল। এই ঘৰটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বৰ কালত কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছিল। পিছলৈ 1744 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ ৰাজত্বৰ কালত এই ঘৰটোক পাতল ইটাৰে পুনৰ নিৰ্মাণ কৰোৱা হৈছিল। এই ঘৰটো কোনো ধৰণৰ চিমেণ্ট ব্যৱহাৰ কৰা নহৈছিল। তাৰ সলনি বৰা চাউল, কণী, মাটিমাহ আৰু বৰালি মাছৰ এক মিশ্ৰণ ব্যৱহাৰ কৰি ইটাসমূহ গাঁথা হৈছিল। তদুপৰি ৰংঘৰৰ ভিতৰভাগত চূণশিলৰ পাউডাৰৰ এটি প্ৰলেপ সানা হৈছিল। কোৱা হয় যে এই প্ৰলেপটোৱে ৰংঘৰৰ ভিতৰভাগ ঠাণ্ডা কৰি ৰখাত সহায় কৰিছিল। Joydol is a beautiful example of exclusive architectural style of the Ahom kingdom. It was also known as Sri Kesabarai Vishnu Dol.
Ahom king Sargadeo Rudra Singha built Jaidal in the memory of his mother Jaimati in 1698 AD. Jaidal, also known as Davidol, it is a goddess Durga temple. Jaidal hoise Ahom ৰাজত্ব কালৰ স্থাপত্য শিল্পৰ এটি সুন্দৰ নিদৰ্শন। এই জয়দলক শ্ৰী কেশৱৰায় বিষ্ণুদল বুলিও জনা যায়। 1698 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতৰ মাতৃ জয়মতীৰ স্মৃতিত এই জয়দল নিৰ্মাণ কৰোৱাইছিল। এই জয়দলক দেৱীদল বুলিও জনা যায়। এই জয়দল হৈছে দেৱী দুৰ্গাৰ মন্দিৰ। Jaisagar tank is a man-made tank built by Ahom king Sargadeo Rudra Singha in the year 1697 AD. The tank situated at Rangpur was constructed within 45 days and the king had it constructed in the memory of his mother Jaimati. জয়সাগৰ পুখুৰী হৈছে 1697 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দোৱা এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো ৰংপুৰত অৱস্থিত। এই পুখুৰী নিৰ্মাণ কৰোঁতে 45 দিন সময় লাগিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃ জয়মতীৰ স্মৃতিত এই পুখুৰীটো খন্দোৱা হৈছিল। Shivadal is a famous temple of Shivsagar, Assam. The temples were built in 1734 AD by Barraja Ambika, queen of Ahom king Sargadeo Shiva Singha. The height of the Shivadal is 104 feet and the perimeter is 195 feet at the base. It is crowned with an 8-foot high golden dome. শিৱদৌল হৈছে এটি অতি জনপ্ৰিয় মন্দিৰ। ই অসমৰ শিৱসাগৰত অৱস্থিত। এই মন্দিৰটো বৰৰজা অম্বিকাই 1734 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। বৰৰজা অম্বিকা আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল। এই মন্দিৰটোৰ উচ্চতা 104 ফুট আৰু ইয়াৰ পৰিধি হৈছে 195 ফুট। তাৰোপৰি এই মন্দিৰটো 8 ফুট উচ্চতাৰ গম্বুজাকৃতিৰ এটি সোণৰ মুকুট পিন্ধোৱা আছে। Namdang Stone Bridge. The Namdang Stone Bridge is a historic bridge located in Shivsagar district of Assam. It was constructed in 1703 AD by craftsmen brought from Bengal during the reign of Ahom king Sargadeo Rudra Singha. The bridge is 60 meter long, 6.5 meter wide and 1.7 meter high. It runs over the Namdang River, a tributary of the Dikhu River. The unique characteristics of the bridge is that it was cut out from a single solid piece of rock 100 years of age. নামদাং শিলৰ দলং বা হাকু হৈছে অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক দলং। এই দলং 3 খ্ৰীষ্টাব্দত বংগৰ পৰা অনা শিল্পীসকলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল। এই দলংখন 60 মিটাৰ দীঘল আৰু 6.5 মিটাৰ বহল আৰু 1.7 মিটাৰ ওখ। ই দিখৌ নদীৰ উপনৈ নামদাং নৈৰ ওপৰত অৱস্থিত। এই দলংখনৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে 100 বছৰ বয়সৰ এটা গোটা শিলৰ টুকুৰা কাটি এই দলংখন নিৰ্মাণ কৰা হৈছিল। Ghanshyam House. This is an exuberantly carved edifice built by Ahom king Rudra Singha CE 1696 to 1714. It is dedicated to the name of the architect Ghanshyam who built the masonry, buildings, temples and other structures at Jaisagar locality. Islamic architectural influence can be seen on the arcs of the door openings. The roof of the monuments is flat. There is a small veranda in front of the structure. External walls are richly decorated with terracotta works comprising of creepers, flowers, gods, goddess and mythological scenes of epics. Ghanshyam Hauli. ঘূৰণীয়াকৃতিৰ এই হাউলিটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1694 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দৰ সময়ছোৱাত নিৰ্মাণ কৰোৱাইছিল। আহোম ৰাজত্বৰ সময়ত জয়সাগৰত নিৰ্মাণ কৰা শৈল গৃহসমূহ, মন্দিৰ আৰু বিভিন্ন ধৰণৰ স্মাৰকসমূহৰ নিৰ্মাণ কৰোঁতা স্থাপত্যশিল্পী ঘনশ্যামৰ নামত এই ঘনশ্যাম হাউলি উৎসৰ্গা কৰা হৈছিল। এই হাউলিটোৰ দৰ্জাসমূহত ইছলামিক স্থাপত্যশিল্পৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তদুপৰি হাউলিটোৰ মূধচভাগ সমতল সদৃশ। হাউলিটোৰ সন্মুখৰ অংশত বাৰান্দা সদৃশ অংশ এটাও দেখিবলৈ পোৱা যায়। তদুপৰি হাউলিটোৰ বাহিৰৰ দেৱালসমূহত
পোৰামাটিৰ কাৰ্য কৰাৰ লগতে লতা ফুল দেৱ দেৱী আৰু মহাকাব্যসমূহৰ কিছু চৰিত্ৰৰ ৰচনাৱলী ইয়াত খোদিত কৰা হৈছে বাখৰ বেংগেনা Assam's oldest mystical tree continues to stand strong even after 584 years of existence. Located in Bokota village in Sibsagar district of Assam, the tree is believed to be one of the oldest living trees of India. Locally known as Bakhor Bengena, this tree's scientific name is Tamilnadia ulginosa. It is believed to be planted by the famous Barahi king Mahamanika of Jayantipur. Bakhor Bengena has made it to the Indian postal stamp. A stamp bearing an image of the iconic tree was released in 2018. বাখৰ বেঙেনা অসমৰ ঐতিহাসিক এজোপা গছ এই গছজোপা 584 বছৰ ধৰি শক্তিশালী অৱস্থাত এতিয়াও থিয় হৈ আছে এই গছজোপা অসমৰ শিৱসাগৰ জিলাৰ বকতা গাঁৱত অৱস্থিত বিশ্বাস কৰা হয় যে এই গছজোপা ভাৰতৰ পুৰণি গছসমূহৰ ভিতৰত এজোপা অন্যতম গছ এইভাৱে এই গছজোপাক বাখৰ বেঙেনা হিচাপে জনা যায় তাৰোপৰি এই গছজোপাৰ বৈজ্ঞানিক নাম হৈছে তামিলনেডিয়া ইউলিগিনোছা জয়ন্তীপুৰৰ বৰাহী ৰজা মহামাণিক্যই এই গছজোপা ৰুইছিল বুলি বিশ্বাস কৰা হয় বাখৰ বেঙেনা বৰ্তমান ভাৰতীয় ডাক টিকটত স্থান লাভ কৰিছে 2018 চনত মুকলি হোৱা ভাৰতীয় ডাক টিকটৰ মোহৰত বাখৰ বেঙেনা গছবিধৰ ছবি খোদিত কৰা হৈছে আজিলৈ সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ পুনৰ নেক্সট এপিসোডত নতুন ভিডিঅ' লৈ আহি আছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ